নমস্কাৰ বন্ধুসকল, আমি যোৰহাটৰ পৰা ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই আহি আমি যোৰহাট গৈ আছোঁ। যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি এই কিনাৰত, আৰু আমি গৈ আছোঁ যোৰহাট অভিমুখে। আৰু ইয়াৰে পাব হৈছে এখন ভোগদৈ দলং। দলংখন বনাই আছে। আমি গৈ আছোঁ। যোৰহাটত কেইখনমান কিতাপ কিনিব লগা আছে মোৰ, সেইবাবেই যোৰহাট আহিব লগা হৈছে শিৱসাগৰৰ পৰা। এয়া ভোগদৈ দলং। আমি গৈ আছোঁ আৰু পামগৈ, আৰু বেছি নাই, অলপ আছে এখন ভোগদৈ। পালোহি যোৰহাট টাউন, আৰু এই গড়ালিৰ ওচৰতে আছে, KFCৰ ওচৰত আছে এইখন ফ্ৰেণ্ডছ বুক ষ্টল, য'ত আপোনাৰ ITI বুক পোৱা যায় আৰু বাকী ইঞ্জিনিয়াৰিঙৰ বুক পোৱা যায়। এইবিলাক SSC গেট বুক আৰু কিবাকিবি। আৰু মোৰ কেইখনমান কিতাপ কিনিব লগা আছিলে, কিতাপকেইখন কিনিলোঁ আৰু এখন বিল বনাই আছে। আৰু আমি আহিলোঁ। এতিয়া আমি আহিছোঁ এইটো আৱৰ্ত ভৱন, যোৰহাট আৱৰ্ত ভৱন পাৰ হৈছোঁ। আৰু এইফালে আমি JB কলেজৰ সন্মুখেদি আহিম। এতিয়া আমি গৈ আছোঁ, আৰু এইটো JB কলেজৰ ৰোডটো। আৰু আমাৰ বাওঁহাতে এইফালে আছে JB কলেজ, আৰু অকণমান আছে পামগৈ JB কলেজখন। প্ৰায় আমি JB কলেজৰ ওচৰ পাওঁ হৈছোঁহি। আৰু এয়া বাওঁ চাইডে এইখন আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় যোৰহাট, চমুকৈ JB কলেজ। বহুতৰে আশা থাকে ইয়াত পঢ়িব নোৱাৰিলে এবাৰ চায়ে যাব পাৰিব। আহিব যোৰহাট।